গৰুকেইটা দেখোন সন্ধিয়া আহিলে বান্ধি থৈছে। তেতিয়াহ'লে চিন্তা নাই, কালি আহি ৰাতিপুৱা চামহি আহি। এতিয়া যাওঁ আৰু ঘৰলৈ। মজাছ। ইয়াত দেখোন খাবলৈ বহুত বস্তু আছে। গৰু বা বহুত খাব মন গৈছে, খাই পেলাওঁ। মজা লাগিলে খাই, পেটটো ভৰি গৈছে। আজি বহুত ভাল লাগিলে, দুটাকে গৰু খালো। যাওঁ, আৰু কিবা বা পাওঁ, মোৰ আৰু ভোক লাগিছে। গাঁৱত চাওঁগে। আমি আজি ইয়াত খেলিম হা? ময়ো খেলিব আহিছো তোৰ লগত। তই কি লুডু আনিছ নেকি? লুডু আনিছো। আমি লুডু খেলিম দেই ইয়াত। আমি আজি লুডু খেলিম ইয়াত। এইকেইটা দেখোন মানুহৰ বাচ্চা। এইকেইটা মই আগতে খোৱা নাই। এইকেইটা খাবলৈ বহুত টেষ্টি হ'ব যেন লাগিছে। এইকেইটা খাওঁ। ক'ত যাবি? মই তহঁতক খাব আহিছো। খাই বহুত ভাল লাগিলে, এইটোকো খাম। ইমান টেষ্টি, তোক যাব দিম, তোকো খাম। ইয়াৰ পৰা যাওঁ, বহুত ভাল লাগিলে খাই। আকৌ গাঁৱত আহিম, ল'ৰা ছোৱালী খাই বহুত ভাল লাগিলে। আৰে মাইনাহঁত দেখোন ইয়াতে খেলিবলৈ আহিছিলে, ক'ত গ'ল হয়? ইয়াতো নাই, ঘৰতো নাই। ঘৰত চাওঁচোন, এই তাইৰ ফ্ৰেণ্ডৰ ঘৰত গৈছে নেকি? তাতে থাকিব পাৰে, তাত গৈ সুধোংগে। ৰিকু, ৰিকু, শুনাচোন এপিনে আহা। খুৰী, কি হয় কওকচোন? এই মাইনাহঁত তোমালোকৰ ঘৰত আছে নেকি? অথনিৰ পৰা খেলিবলৈ গ'ল, নাই আহা, ঘৰতো নাই। মই ভাবিছোঁ তোমালোকৰ ঘৰত আছে বুলি। নাই, ইহঁতিতো অহাই নাই। ৰাতিপুৱাৰ পৰা দেখাই নাই। ৰাতিপুৱা এপাক আহিছিলে, তাৰপিছত বোলে সেই নদীৰ ওচৰত বোলে খেলিব গৈছিলে। এতিয়া তাত আছেনে নাই বা? কি? মই তাৰ পৰা আহিছোঁ জানা, তাহাঁতি নাই। মই আকৌ ইয়াত আহিছে বুলিহে টেনশ্যন লোৱা নাছিলোঁ। তেন্তে তাহাঁতি ক'ত গ'ল বাৰু? নাজানো পাই, এখেতক কওঁগে, মোৰ বৰ চিন্তা হৈছে পাই। ব'লক, আমি বিচাৰোঁগে তাহাঁতক। হেৰি শুনিছে, গোটেইখন বিচাৰিলোঁ, ল'ৰা ছোৱালীকেইটা নাই। কি কৈছা? নাই মানে কি? ইয়াতে ক'ৰবাত খেলি আছে চাগে। তহঁতৰ ঘৰত নাই নেকি ৰিংকি? নাই, আমি চবতে চালোঁ বুজিছে। মই সেইকাৰণে আপোনাক ক'বলৈ আহিলোঁ ইয়াত। নাই, আমাৰ ঘৰত নাই। মই ৰাতিপুৱাই দেখিছিলোঁ। ৰাতিপুৱাৰ পৰা তহঁতি তাহাঁতক দেখা নাই? ব'ল একেলগে ব'ল, আমি বিচাৰোঁগে ব'ল। আমি চব জেগা চালোঁ, তেওঁ ব'লক আৰু একেলগে বিচাৰোঁগেচোন। ইছৰাম, ব'ল তেওঁ এবাৰ চাই আহোঁগে। ব'ল ক'ৰবাত বা খেলি আছে ল'ৰা ছোৱালীকেইটা। ঠিকে কৈছে, ব'লক। জাননে, যোৱাকালি মই গৰুকেইটা দেখিছিলোঁ, ৰাতিপুৱা কিন্তু মোৰ গৰুকেইটা নাই। হয় নেকি? ৰাম, ভয় লাগে দেই। ক'ৰবাত পলালে নেকি? এই বান্ধি থোৱা গৰুকেইটানো ক'ত পলাব? কোনোবাই খুলি দিলে চাগে বুজিছ, বদমাছ মানুহ থাকে নহয়। আমাৰ গাঁৱতো এনেকুৱা মানুহ ক'ত আছে পাই? আজিলৈকে এনেকুৱা খবৰ শুনা নাই। শুনচোন, পিছে সেইদিনাখন যে ডেকাদাই আমাক কৈছিলে এই সাপে বোলে গৰু খালে, এই সাপ ওলাইছে নেকি? হয় বা? হেৰি, কথাটো কিন্তু ময়ো চিন্তা কৰিছিলোঁ দেই, কিন্তু ইমান ডাঙৰ সাপ নে গৰু চৰু খাই যে আছে জানো এনেকুৱা? নেজানো পাই কিনো হৈছে, যেতিয়ালৈকে নিজে নেদেখোঁ তেতিয়ালৈকে বিশ্বাস কৰিবলৈ টান। ইহঁতি কি বিচাৰি ফুৰিছে ইমানকে? তোমালোকে মোৰ ল'ৰা ছোৱালীকেইটা খেলি থকা দেখিছিলা নেকি বাৰু? আমাৰ ল'ৰা ছোৱালীকেইটা মানে খেলি আছিলে, আজি অহাই নাই ঘৰলৈ ৰাতিপুৱাৰ পৰা। তাকে চিন্তাত ওলাই আহিলোঁ বুজিছেনে। ল'ৰা ছোৱালীও নাইকিয়া হৈছে দেখোন। তাকে পাই, মোৰ গৰু নাইকিয়া হৈছে, ল'ৰা ছোৱালী নাইকিয়া হৈছে। এই সাপডালটো নহয়, ডেকাদাৰ কথাকেইটা সঁচা যেন লাগিছে পাই। আপোনালোকে কি কথা পাতি আছে হয়? ল'ৰা ছোৱালীকেইটা দেখিছে নেকি বাৰু? নহয় দাদা, আচলতে কি হ'ল মানে, যোৱা ৰাতি গৰু চৰুবোৰ আমাৰো নাইকিয়া হৈছে গাঁৱত, আৰু ঢেৰ মানুহে কৈছে বোলে গৰু নাইকিয়া হৈছে, ছাগলী নাইকিয়া হৈছে। এতিয়া আপোনালোকে কৈছে ল'ৰা ছোৱালী নাইকিয়া হৈছে। তাৰমানে কি ক'ব বিচাৰিছা? আমাৰ ল'ৰা ছোৱালীকেইটা ক'ত গৈছে? মোৰ ভয় লাগিছে, বুকুখন কঁপিছে দেই। হেৰি শুনক না, ব'লক না বিচাৰোগে, ইহঁতি ক'ত আছে? মোৰ বৰ ভয় লাগিছে। এনেকে কিয় কৈছে তাহাঁতি? কোৱাচোন ৰ'বা, কথাটো শুনি ল'বলৈ দিয়া, কিবা হ'ল? কিয় হেৰাইছে জানেনে আপোনালোকে? ডেকাদা আপুনি চিনি পাই চাগে। তেখেতে গাঁও এৰি পলালে। তেখেতৰ গৰু গাই চব বোলে বিশাল সাপ এডাল ওলাইছিলে বোলে, সেই সাপডালে খালে। কি?
অকণমানি মোৰ বৰ ভয় লাগিছে আপুনি লৈ আনক মোৰ ল'ৰা ছোৱালীকেইটাও য'তে আছে লৈ আনক তাহাঁতি ভয় খাব ইমান ডাঙৰ সাপৰ কাহিনী শুনিছোঁ মোৰ যে ভয় লাগিছে দে মোক বিচাৰি আনি দিয়ক মোৰ ল'ৰা ছোৱালীকেইটা হেৰি ৰ'বাচোন ধৈৰ্য ধৰা ৰ'বাচোন আমি চাওঁগৈ এইটো মিছা কথাও হ'ব পাৰে অঁ বাইদেউ আপুনি ইমান ভয় নাখাব ব'লকচোন আমি বিচাৰোঁগৈ ইমান ভয় খালে নহ'ব নহয় কথাটো আমি শুনিছিলোঁ সঁচা হয়নে নহয় নাজানো পিছে ব'লকচোন ব'লক ল'ৰা ছোৱালীকেইটা বিচাৰোঁ মোৰ বহুত ভয় লাগিছে ব'লক না ব'লা অ' মা ভয় লাগিছে ঘৰলৈ যাওঁ নেকি নাযাবা অকলে নাযাবা আমি থৈ আহিম ৰ'বা আপোনালোকে ইমান চিন্তা নকৰিব মোৰ সম্ভৱ তেনেকুৱা একো সাপ নাই ওলাই আহিছোঁ চাওঁ যদি সাক্ষাৎ আমি দেখা পাওঁ তেতিয়াহ'লে বেলেগ কথা মানিম কিন্তু মোৰ লগা নাই তেনেকুৱা বস্তু এটা যে আছে অঁ ককাইদেউ আমাৰো লগা নাই এই মানুহৰে কাৰোবাৰ ছাল হ'ব যেন লাগিছে এনেকুৱা বস্তু থাকে জানো সেইবোৰ নাজানো আৰু মই মোৰ ল'ৰা ছোৱালীকেইটা বিচাৰিব আহিছোঁ আমাক অলপ সহায় কৰক আমাক ল'ৰা ছোৱালীকেইটা বিচাৰি উলিয়াই দিয়ক সৰু ল'ৰা ছোৱালী নাজানে এই জংঘলৰ ৰাস্তাত আহিও যাব পাৰে মোৰ বহুত ভয় লাগিছে নাই ভয় নাখাবি আমি আছোঁ নহয় চিন্তা নকৰিবা পাবা সৰু ল'ৰা ছোৱালী খেলি ক'ৰবাত শুইও যাব পাৰে অঁ তাকে শুই যাব পাৰে এইটো নিশ্চয় কাৰোবাৰ মানুহৰ কাম গৰু চৰু চুৰ কৰা এইবোৰ সাপ চাপৰ কাম নহয় ঠিক কৈছ তাকে মই ভাবিছোঁ মানুহৰ কাম এইবোৰ সৰু ল'ৰা ছোৱালী ইয়াত চাগে খেলি ক'ৰবাত শুই আছে ব'ল বিচাৰোঁগৈ ব'ল অঁ ব'ল হেৰা আহা মনটো বেয়া কৰি নাথাকিবা বিচাৰা গোটেইখন চালোঁ দেখোন ইহঁতকেইটা ইয়াত নাই মাইনাহঁত ক'ৰবাত আছা যদি ওলাই আহা লুকাই নাথাকিবা খুৰী চিন্তা নকৰিব তাহাঁতক পাই যাম আমি আপুনি নাকান্দিনো কি কৰিম মোৰ মাইনাকেইটা ক'ত বা আছে তাহাঁতি মোৰ বৰ দুখ লাগিছে বৰ ভয় লাগিছে জানানে অ' ৰাম তুমিনো ইমান চিন্তা কৰি থাকিলে গা বেয়া হৈ যাব আছে চাগে আহিব ৰ'বাচোন আমি বিচাৰি আছোঁ নহয় ঐ শুন মোৰ কিন্তু কেছটো নগেন যেন লাগিছে দেই হে কি কৈছ সঁচা নেকি পইচা এই ওপৰত উঠি পেলাই চব আমি নজৰ মাৰিব পাৰিম ক'ত কি আছে কি নাই আৰু তেনেকুৱা যদি সাপ চাপ কিবা আছে ইয়াতে উঠি পেলাই আমি চাওঁগৈ অঁ কথাটো কিন্তু তই ঠিকে কৈছ দেই এই তাতে উঠি বহিলে গোটেই গাঁওখন দেখা পাম কোন আহিছে কোনোবা যদি মানুহ গৰু চুৰ ওলাইছে তে তাক ধৰা পেলাব পাৰিম ব'ল আমি দুটা তাতে থাকোঁগৈ ককাইদেউ আপুনি যাওক আৰু বুজিছে এখেতো বৰ মানে চিন্তাত পৰিছে আপোনালোক যাওক আমি মাইনাহঁতক বিচাৰি লৈ যাম বাৰু ঘৰলৈ আৰু তাহাঁতি ঘৰলৈ আহিলে আপোনালোকে গম নাপাব নহয় কিজানি ঘৰতে বা আহিছে সেইকাৰণে ঘৰলৈ যাওকচোন তাহাঁতি যদি আহিছে আপোনালোকে গম পাব আমাক খবৰটো দি দিব আমি আজি ৰাতি ইয়াতে থাকিম আৰু তাহাঁতক চাম আৰু কোনোবা যদি গৰু চুৰ মানুহ চানুহ তেনেকুৱা ওলাইছে তেতিয়াহ'লে পুলিচত তাহাঁতক ধৰা দিম আপুনি চিন্তা নকৰিব দিয়ক পিছে মোৰ বৰ চিন্তা হৈছে ময়ো থাকোঁ নেকি তোমালোকৰ লগত নাই আপোনাৰ কষ্ট হ'ব মিছামিছিকৈ আপুনি এনেই টেনশ্যন লৈ আছে আপোনালোক যাওক ঘৰত যাওক আমি আজি ৰাতিটো ইয়াতে চাম হেৰি মই নাযাওঁ মোৰ ল'ৰা ছোৱালীকেইটা পোৱা নাই মোৰ বহুত চিন্তা হৈছে মই ইয়াতে থাকিম ৰ'বাচোন ঘৰলৈ ব'লা কিজানি তাহাঁতি ঘৰত আহিলেই বা অঁ তাকে ঘৰতো আহিব পাৰে ইমান দেৰিতো আমি ঘৰত নাই ন ইয়াতে ঘূৰি ফুৰিছোঁ কিজানি তাহাঁতি ঘৰত আহি গ'ল অঁ হ'বও পাৰে ব'ল যাওঁ পিছে শুনা তোমালোকে আমাক খবৰটো দিবা দেই অঁ বাইদেউ আপুনি চিন্তা নকৰিব আমি একেবাৰে আপোনালোকক খবৰটো দি থাকিম মোৰ কিন্তু বৰ চিন্তা হৈছে ঘৰলৈ গৈ চাওঁ ল'ৰা ছোৱালীকেইটা পালেহি নাই যদি নাই পোৱা তুমি চাবা কিন্তু দেই অঁ বাইদেউ চিন্তা নকৰিব একেবাৰে আমি ইয়াৰ পৰা ভালকৈ চাম আৰু বিচাৰিমগৈ গৈ পেলাই মোৰো ভয় লাগিছে ঘৰলৈ যাওঁ ঠিক আছে দিয়া তোমালোকৰ কথা মতে মই ঘৰলৈ যাওঁ মোৰ ল'ৰা ছোৱালীকেইটা বিচাৰিবা ব'লা চিন্তা নকৰিবা ব'লা পাবহি আহা ব'লা এইটো যদি কোনোবা মানুহ হয় ন তাক ঠিকছে দিম কিন্তু অঁ বে মোৰো লাগিছে এইটো কোনোবা গৰু চোৰৰ কাম বুজিছ ব'ল ওপৰলৈ উঠোঁগৈ তাতে বহি চাওঁ তাতে দেখিমগৈ আমি ইয়াতে বেছ হ'ব ইয়াৰ পৰা একদম চব আমি নজৰ মাৰিব পাৰিম গাঁওখনত কোন আহিছে কোন নাই অহা চিন্তা নাই আৰু মোৰো লাগিছে এই সাপ চাপৰ কোনো কাৰবাৰ নাই ইয়াত বুজিছ ইয়াত মানুহৰ কাৰবাৰ এই মানুহে সাপৰ নাম লৈ পেলাই গৰু চৰু চুৰ কৰিছে হয় পিছে ল'ৰা ছোৱালীকেইটা পোৱালি ল'ৰা ছোৱালী ক'ৰবাত খেলি চাগে শুলে আহিবলৈ পাহৰিলে ঘৰলৈ সেইটোৱে হ'ব চাগে ঘৰলৈ পালেগৈ তাহাঁতি ইমান দেৰি সেইটো হ'লে ভাল পায় মাকজনীয়ে বৰ চিন্তা হৈছে বেয়াও লাগে সৰু অকণমানি দুটা ল'ৰা ছোৱালী তাকে বৰ ভাগৰ লাগিছে পাই অকণমান শুওঁ অঁ ময়ো অলপ কাটি হ'লোঁ বন্ধু চকু মেলি থাকিবি চোৰ নহ'লে পলাব অঁ চকু মেলি আছোঁ এনেইহে পৰি আছোঁ বৰ ভাগৰ লাগিলে দেই আজি ঘূৰি ল'ৰা ছোৱালীকেইটা পালে নে নাই বাৰু পালে চাগে ঘৰ এতিয়া গৰু চোৰটো চোৱাহে আমাৰ আৰু ৰাতিয়ে ওলাব চাগে গৰু চোৰটো অঁ তাকে এতিয়া অলপ শুব পাৰিম আমি ইয়াত দেখোন মানুহৰ গোন্ধ পাইছোঁ আজিও মানুহ খাব পাম চাওঁচোন ক'ত লুকাই আছে মানুহ এইটো দেখোন ডাঙৰ মানুহ আজি বৰ খাই ভাল লাগিব দুটাকে পাইছোঁ খাই দিওঁ
পিছে বন্ধু কথা এটা হ'ল আমি ইয়াত যে ৰখি আছোঁ ভাত চাত খাবলৈ যাব লাগিছিলে নহয় ঘৰলৈ এবাৰ যাওঁ নেকি বাৰু ভাত খাই আহোঁগৈ এইটো কি শব্দ হিচ হিচ অ' মা এইটো কি বস্তু মোৰ দুষ্টু ক'ত গ'ল দুষ্টু খাই দিলে মই মৰি গ'লোঁ তোকো খাম বহুত ভাল লাগিছে খাই এই গাঁওখনৰ গোটেই মানুহ খাই দিম ইমান টেষ্টি টেষ্টি খানা জংঘল নাযাওঁ আৰু মই গাঁৱতে থাকিম গাঁৱৰ মানুহবোৰ খাম মোৰ ল'ৰা ছোৱালীকেইটা ঘৰতো অহা নাই ক'ত গ'ল গোটেই জংঘল চালো তাতো নাই ইহঁতৰো একো খবৰ খাতি নাই মোৰ ল'ৰা ছোৱালীকেইটা ক'ত গ'ল হে প্ৰভু মোৰ ল'ৰা ছোৱালীকেইটা লৈ আনা মোৰ বৰ ভয় লাগিছে হে ৰীণা কান্দিবা তুমি কান্দিলে মোৰ বৰ বেয়া লাগে জানানে তাহাঁতি আহি যাব দিয়া চিন্তা নকৰিবা সৰু ল'ৰা ছোৱালী ক'ৰবাত খেলি আছে বা কেলেনো চিন্তা কৰি আছা হয় আহিব দিয়া চিন্তা নকৰিবা ভগৱানে চব ভাল কৰি দিব এতিয়ালৈকে অহা নাই চাওকচোন মোৰ কিমান যে চিন্তা লাগিছে কি হ'ব মোৰ ল'ৰা ছোৱালীকেইটাৰ লগত ইহঁতৰো কোনো খা খবৰ নাই তাহাঁতি কৈছিলে খবৰ দিম বুলি এতিয়ালৈকে কোনো খবৰ নাই তাহাঁতৰ হয় পিছে তাহাঁতৰ কোনো খবৰ খাতি নাই এই গাঁৱৰ মানুহক কওঁ নেকি কথাটো কৈ পেলাই চাওঁগৈ কিনো সঁচাকৈ হয় সঁচা কথাটো বা মিছা কথাটো উলিয়াব লাগিব দেই আপুনি প্ৰথমতে মোৰ ল'ৰা ছোৱালীকেইটা আনক সেইবোৰ পিছত যাব ল'ৰা ছোৱালীকেইটা বিচাৰি লৈ আনক নেকান্দিবা মই চাইছোঁ ৰ'বা ওলাই যাওঁ ৰ'বা তাৰ আগতে তুমি ভাত কেইটামান খাই লোৱা মোৰ ল'ৰা ছোৱালীকেইটা যে ভোকত আছে মই কেনেকৈ খাওঁ তাহাঁতক নোখোৱাকৈ ৰাতিপুৱাৰ পৰা একো খোৱা নাই মই ভাত খাব নোৱাৰোঁ তাহাঁতক লৈ আনক তাৰপিছতে মই ভাত খাম হে প্ৰভু মই বৰ দুবিধাত ফচিলোঁ দেই মোৰ ল'ৰা ছোৱালীকেইটা নাই এখেতে এনেকৈ কান্দি কান্দি দেখোন গা বেয়া হৈ যাব মোৰ ল'ৰা ছোৱালীকেইটা মোৰ মাইনাকেইটা ইমান সৰু সৰু ল'ৰা ছোৱালীকেইটা ক'ত গ'ল মোৰ মাইনা নমস্কাৰ কেনে আছে ভিডিঅ'বোৰ চাইছেনে ভাল লাগিছে যদি লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিব দেই আৰু ভিডিঅ'বোৰ চাই থাকিব ভিডিঅ'বোৰ চাই পেলাই লাইক কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আপোনালোকে ছাবস্ক্ৰাইব কৰিলে লাইক কৰিলে মোৰ বৰ ভাল লাগে জানেনে মই উৎসাহ পাওঁ নতুন নতুন ভিডিঅ' বনাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব দেই আহোঁ দিয়ক আকৌ এটা নতুন ভিডিঅ' লৈ আহিম কালি নমস্কাৰ